আজি মই ভিডিঅ'টো লাখপতি গলিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। মৰাণত থকা ট্ৰেফিক পইণ্টৰ ওচৰতে আছে লাখপতি গলি আৰু এই গলিটোতে আছে হোটেল ভোলানাথ। এই হোটেলখনত খাবলৈ বিৰাট টেষ্টি হয়, মানে মা মছলা নিদিয়াকৈ বনায় আৰু তাকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। আৰু একেবাৰে কম পইচাত, মানে 60 টকা প্লেট নিৰামিষ, আৰু এজন মালিক হয় দেই। 60 টকাতে মানে আপোনালোকৰ 12 বিধ 14 বিধ মান খাবলৈ দিব, মানে বহুত আইটেম, খুব ধুনীয়া। কিন্তু যিদিনাখন গৈছিলোঁ সেইদিনাখন মানে বিৰতি লৈছিলে, যিহেতু পূজাৰ দিন আছিল। মই কেতিয়াবাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ, মানে ভিডিঅ' কৰিছিলোঁ কিন্তু দিয়াহে নাছিলোঁ। এই ভিডিঅ'টো মই মানে ভাষণৰ পিছদিনাখনেই কৰা, কিন্তু ভিডিঅ'টো মই আপলোডহে কৰা নাছিলোঁ। আপোনালোকে এবাৰ আহিব পাৰে আৰু এদিন যাম বাৰু, ভালদৰে মই ভিডিঅ' কৰি দেখুৱাম। এতিয়া এনেই অকণমানকৈ দেখুৱালোঁ আপোনালোকক। এইফালে এতিয়া হস্পিটেল ওলাইছোঁ, মানে মৰাণ নাৰ্ছিং হোমলৈ, মানে আমাৰ পেহী ল'ৰাটো গা ভাল নাছিল, তাত গৈছিলোঁ। আৰু তাৰ পৰা গৈ এতিয়া মেলালৈ গ'লোঁ। এইফালে ল'ৰাটোৱে বেটাই মানে খুব খেলিছে, ইয়াতে কিবা কিবি খেলোঁ কৈ আছে, আৰু আহিবলৈও মানে সেইদিনাখন উৎপাত লগাই আছিল, যিহেতু পূজাৰ দিনত দোকান দিছিলে ন আমাৰো, সেইকাৰণে অকণমান মানে কষ্ট হোৱাৰ কাৰণে সেইদিনাখন বোলো ভাষণৰ পিছদিনাখন নালাগে, এনেও মানুহ নহয়, আজি বোলো আমাক অকণমান সময় দিয়া আৰু অকণমান ফুৰাবলৈ নিওঁ বুলি ক'লে মানুহজনে। সন্ধিয়া সময়ত আমি গোটেই তিনিটা ওলাই আহিলোঁ আৰু এইফালে আহিলোঁ মেলালৈ। মেলাত দেখিছেনে মোৰ এই ওখৰ যে চকৰিটো, এইটো দেখিলেই মানে মূৰ ঘূৰাই যায়গৈ। মানে এবাৰ উঠি যিহে মানে কষ্ট পালোঁ, সেই নেক্সট টাইম আৰু কাণত ধৰিলোঁ, এইটোত মই কেতিয়াও নুঠোঁ। আৰু এইফালে বৰ বেছি ডাঙৰো নহয় দেই মেলাখন, মানে বৰ বেছি ডাঙৰ নহয়। দুখন মেলা আহিছে মৰাণত, আমি নতুন নগৰৰ ওচৰত থকাখনতে আহিলোঁ। আৰু এইফালে বেটাই পূৰা খেলিছে আৰু এনজয় কৰিছে দেই। যিহেতু ল'ৰা ছোৱালীবিলাক ক'বই নালাগে ন, মেলা বুলি ক'লে তাহাঁতৰে বেছি ফূৰ্তি লাগে। আৰু এয়া চাওকচোন, খেলি আছে দুইটাই। সৰুতে যিমান আনন্দ কৰে, সেই আনন্দ আৰু ডাঙৰ হ'লে কেতিয়াও নাপায়। আৰু এইটো যে ঘূৰি আছে, এইটো দেখিয়ে মোৰ মানে কিবা লাগি গৈছে। আৰু এইফালে বেটাই উঠিলে বাৰু কেইটামানত, আৰু মই ভাবিছোঁ ইয়াতে মানে এনেকৈ কিবা ধোঁৱা ওলাই দিয়ে, বস্তুটো চকলেট দিয়ে। মই প্ৰথম নাজানিছিলোঁ, মই খাওঁ বুলি ক'লোঁ, মানুহজনক ক'লোঁ তুমি ভিডিঅ'টো কৰি দিয়া, কিন্তু এইটো আপোনালোকে ট্ৰাই নকৰিব দেই, এইটো বেলেগ বেয়া মানে কি আৰু, চকলেট 4 পিচমান দিয়ে, 50 টকা, পইচাটো একো নাই বাৰু, কিন্তু খাব নালাগে। আৰু এইটো দেখিছেনে, একদম এনেকৈ নাকেৰে মুখে কেনেকৈ ধোঁৱা ওলাই যায়। ভাবিলোঁ নতুনকৈ যিহেতু দেখিছোঁ, সেইকাৰণে ফাৰ্ষ্ট ট্ৰাই কৰি চাওঁ। এবাৰো কিন্তু ট্ৰাই কৰা নাছিলোঁ, এইবাৰেই ফাৰ্ষ্ট আছিল আৰু এইবাৰেই লাষ্ট। আৰু কেতিয়াও মই এইটো মানে ট্ৰাই নকৰোঁ, আমাৰ দেহৰ কাৰণে বেলেগ বেয়া এইটো, কিন্তু খাই চাওঁ বুলি ভাবিছিলোঁ আৰু খালোঁ, আৰু খাবলৈ মন গ'ল কাৰণে। আৰু নেক্সট টাইম কিন্তু কেতিয়াও নাখাওঁ। আৰু এয়া চাওকচোন, মই এনেকৈ ধোঁৱা উলিয়াই দিছোঁ। মানুহজনক কৈছোঁ ভিডিঅ' এটা কৰি দিয়াচোন, তেখেতে ভিডিঅ' কৰি আছিল। আৰু আপোনালোকে সৰু ল'ৰা ছোৱালীক বিশেষকৈ এইটো কেতিয়াও নোখোৱাব দেই, একদম ভাল নহয় এইটো। আৰু এইফালে গাড়ী এখনত উঠিছে দেই, এনেকৈ একদম বেটাৰ মানে এইখনত উঠি মূৰ ঘূৰাই গ'লগৈ, মানে 3-4 পাকমান দিছিলে, তাৰ মূৰটো ঘূৰালেই। সেয়া দেখিছেনে কিমান ফূৰ্তি। আৰু ল'ৰা এটা উঠিছিলে তাৰ লগত, সি মানে একদম এইডাল পকাই গৈছে, দেখিছেনে, মূৰত ধৰি আছে আৰু মূৰ ঘূৰাইছে। তথাপিও নামিব বিচৰাই নাছিল, মইহে নামি দিয়া বুলি কৈ ৰখাই দিলোঁ। দেখিছেনে, পূৰা মূৰ ঘূৰাইছে, তাৰ একদম মূৰটোত ধৰি আছে। এনেকৈ একচুৱেলি ঘূৰি থাকিলে সকলোৰে মূৰ ঘূৰাব বাৰু। আৰু এইফালে বেগ চালোঁহি, একদম কম প্ৰাইজত ধুনীয়া বেগ দি আছিলে, তাৰো 2টা ল'লোঁ এনেই ৰাফ ইউজৰ কাৰণে। তাৰপাছত আহিলোঁ 1 বিটলৈ, 1 বাইট মৰাণত থকা। কিন্তু ইয়াত ভাবিলোঁ আজি কিবা এটা খাই যাওঁ, কিন্তু খাই একো শান্তি নাপালোঁ দেই। ইয়াতে আছিলে ল'ৰা 2টা, সৰু ল'ৰা 2টা, কিন্তু ইমানেই অশান্তি কৰিলে মানে আমাক ভালকৈ খাবলৈ লৈও মানে আমি আকৌ ঘৰত পেকিং কৰি লৈ আহিবলগীয়া হ'ল। এইফালে দেখিছেনে, 5টা লৈছিলোঁ, মানে বেটাই একদম স্পাইচি খাওঁ বুলি ক'লে, সেইকাৰণে 5টা স্পাইচিটোৱে দিলে পাৰিম বুলি, কিন্তু জ্বলা হোৱাৰ কাৰণে নাখালে। দেউতাকে মই খালোঁ। আৰু এইফালে চিকেন ৰোল, ফ্ৰাইড ৰাইচ, এনেকৈ বাৰ্গাৰ তেনেকৈ লৈছিলোঁ, কিন্তু
অলপ খাই মানে আমি খৰধৰকৈ আহি দিলোঁ পেকিং কৰি। মাক বাপেকবিলাক কেনেকুৱা নাজানো দেই, আনক ইমান অশান্তি কৰি থকাৰ দেখিলেতো আহি দিবলৈ লাগে ন, মানে নাযাবা বুলি ক'ব লাগে, কিন্তু মাক দেউতাকে এষাৰো মাত নিদিলে, একদম ঘৰলৈ মানে পেকিং কৰি লৈ আহিলোঁ। ইমান মানে অশান্তি কৰি থাকিলে ভাল নালাগে। ঠিক আছে, সৰু ল'ৰাই উৎপাত কৰিবই, অশান্তি কৰিবই, সেইবুলি আৰু নিজে খাই আনৰ প্লেটত তেনেকৈ দি দিলে ভাল নালাগে ন। বেয়াও লাগিছিল, এদিন সময় পাইছিল, তাকো ভালকৈ খাবলৈ নাপালোঁ। আৰু এইফালে ল'ৰাৰ কাৰণে দেখিছেনে, বেচেৰাই তাত যে একোৱে খাব নাপালে, সেইকাৰণে ইয়ালৈকে পেকিং কৰি লৈ আহিলোঁ। ই দেখাইছে, এইটো দেখিছেনে বাৰ্গাৰটো কেনেকৈ ইয়াত এগ ভৰাই দিছে বুলি, কণীটো ভৰাই দিছে বুলি ফালি দেখুৱাইছে। আৰু এয়াই আৰু পূজা চাব মানে মেলা চাবলৈও গ'লোঁ, তাকে অকণমানকৈ ভিডিঅ'টো কৰিলোঁ। ভাল পালে লাইক এটা কৰি দিব।